হাই ফ্ৰেণ্ড, আজি আমি খুতৰা শাক আৰু শিঙৰা মাছৰ ৰেচিপি বনাবলৈ ওলাইছোঁ। তাৰ কাৰণে লৈছোঁ মই এমুঠি খুতৰা শাক, 2টা পিঁয়াজ, কেঁচা জলকীয়া, কণ বিলাহী আৰু শিঙৰা মাছ। এতিয়া মই খুতৰা শাকখিনি আমি মিহিকৈ কটা নাই, অলপ ডাঙৰ চাইজত কাটি লৈছোঁ। আমাৰ খুতৰা শাকখিনি কটা হৈ গৈছে। মই তাত পিঁয়াজ কাটিছোঁ। আমি এতিয়া জলকীয়া কাটিছোঁ। জলকীয়া টুকুৰাকৈ দিলেও হয়, দীঘলকৈ ফালি দিলেও হয়, ফালিয়ে দিছোঁ। पता नहीं मुझे ऐसा क्यों लग रहा है कि तुम जो कहना